বন্ধুসকল আমাৰ ঘৰৰ অকমানি কেজনী কেনেকৈ এনজয় কৰি আছে চাওকচোন। এই পৰিৱেশটো মোৰ ইমানেই ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। আৰু মই পিছে মোৰ ভাল লগা পৰিৱেশবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰাত কৃপণালি নকৰোঁ। দুইজনী বায়েক ভনীয়েকো মৰম দেখিছেনে বাৰু? দুইজনী এতিয়া নোখোৱা বস্তুটো খাব আৰু নোলোৱা বস্তুটো ল'ব। আৰু লিফ্টত যে গান বজি থাকে, সেই গানতো মানে নাচিব এৰা নাই। আৰু দুইজনীৰ মৰম আৰু নাচ মানে নক'ব আৰু দেই। আৰু ভনীয়েকক দেখিছেনে, বায়েকৰ মানে নিগুৰ, বায়েক যোনফালে যাব সেইফালে ভনীয়েকে টিক টিককে দৌৰিব যেনিবা। ভনীয়েকক দেখিছে, বায়েকে যিটো কৰে সেইটোৱে শুদ্ধ। আমি লাগিলে 10টা শুদ্ধ কৰোঁ, কিন্তু আমাৰতো নমানে, বায়েকৰ কথাহে শুনিব। মাজে মাজে পিছে মোক কমপ্লেইনো কৰে, আদি ইজ নট শ্বেয়াৰিং উইথ মি। গোটেইজনী যে ইমান মৰম লাগে তেতিয়া। ক'বলৈ গ'লে আমাৰ সৰুকালৰ এই দিনছোৱা ইমান সুন্দৰ আছিলে ন, চিন্তা ভাৱনা, সকলো মা দেউতাই চম্ভালিছিলে। আৰু এতিয়া চম্ভালি আমি সময়ে নাপাওঁ, নহয় জানো?